আমি উত্থাপন কৰিছে যে অসম চৰকাৰ এই হেল্থ মেডিকেল ডিপাৰ্টমেণ্টৰ মন্ত্ৰী তেখেতক আমি শুকাই দিছে যে এইখন ৰামদণ্ডিকাৰী মেডিকেলত অতি সোনকালে আমাৰ ইয়াত ৰেগুলাৰ ডক্টৰ এজন লাগে। অলৰেডি ডক্টৰ ইয়াত ডিউটি নাই। এইটো ইয়াত এজন ডেলিভাৰী আহিলে ইয়াত বহিবলৈ কোনো সা সুবিধা নাই। নমস্কাৰ, মোৰ নাম শ্ৰী বিমল বৰা, গাঁও নংত্ৰিমলান ৰামদণ্ডিকাৰী জিপি। আজি যিহেতু এইখন ৰামদণ্ডিকাৰী মেডিকেলত আমাৰ ভাইৰ যিহেতু ভাই বোৱাৰী এইখন মেডিকেলত ডেলিভাৰী লৈ অহা হৈছিলে ৰাতিপুৱা 8:30 বাজিত। তাৰপাছত 8:26 ইয়াত ডেলিভাৰী ভৰ্তি কৰা হৈছে এইখন মেডিকেলত। তাৰপাছত 8:30 পৰা 5:30লৈকে এইখন মেডিকেলত আছে। যিহেতু এইখন আজি দুৰ্ভাগ্য যি আমাৰ এইখন মেডিকেলত যিহেতু ডক্টৰ এইজন ডক্টৰৰ বোলে 8:30 পৰা 1:30লৈকে ডিউটি থাকে। 1:30 এইখন মেডিকেলত ডক্টৰৰ ডিউটি হয় বোলে। তাৰ কাৰণে আমি উত্থাপন কৰিছে যে অসম চৰকাৰ এই হেল্থ মেডিকেল ডিপাৰ্টমেণ্টৰ মন্ত্ৰী তেখেতক আমি শুকাই দিছে যে এইখন ৰামদণ্ডিকাৰী মেডিকেলত অতি সোনকালে আমাৰ ইয়াত ৰেগুলাৰ ডক্টৰ এজন লাগে। আৰু আমাৰ আজি যিহেতু মোৰ ভাইৰ যিহেতু ভাই বোৱাৰীৰ যিহেতু ছোৱালী কেঁচা ছোৱালী এটা জন্ম পাইছিলে, সেই ছোৱালীটো মৃত্যু হৈ গৈছে ইতিমধ্যলৈকে। তাৰপাছত এই মৃত্যু হোৱাটো হ'ল ডক্টৰৰ অলৰেডি ডক্টৰ ইয়াত ডিউটি নাই। 8:30 পৰা ইয়াত ডক্টৰ এজন আছিলে, সেই ডক্টৰজনে 1:30 ছুটি, তাৰ ডিউটি ছুটি বোলে তেখেতে গুচি গ'ল। গুচি যোৱাৰ পাছত এইখন ডেলিভাৰী এজনক নাৰ্ছবিলাকত হাতত চমজাই থৈ গৈছে না কি কৰিছে নাই। তাৰপাছত এনেকৈ থৈ আমাৰ যিহেতু ভাইয়ে এইখন মেডিকেলৰ পৰা বেলেগ মেডিকেললৈ ট্ৰেন্সফাৰ ৰিফাৰ খুজুংটিবি সেইখন নাৰ্ছবিলাকে দায়িত্ব লৈ দিয়া নাই। দায়িত্ব লৈ নিদিয়াৰ কাৰণে সেই কেঁচুৱা ছোৱালীজনৰ আজি এই টাইমত মৃত্যু হ'ব লগা বাধ্যতা হ'ল। তাৰ কাৰণে এই মৃত্যু হোৱা গোটাই সকলো দায়িত্বৰ ওপৰত এই ডক্টৰ আৰু নাৰ্ছে আজি এই দায়িত্বটো ল'ব লাগিব আৰু বিবেচনা কৰিব লাগিব। অসম চৰকাৰে এইখন ৰামদণ্ডিকাৰী MPHCত অতি সোনকালে ইনভেষ্টিগেশ্যন কৰিব লাগে। যিহেতু ইয়াত এজন ডেলিভাৰী আহিলে ইয়াত বহিবলৈ কোনো সা সুবিধা নাই। কোনোবা পেচেণ্ট আহিলে ইয়াত বহি থাকিবলৈ সা সুবিধা নাই। কোনো ইয়াত ডক্টৰে টাইমমতে ডিউটি নকৰে। তাৰ কাৰণে আমি অসম চৰকাৰক জনাইছে যে অতি সোনকালে ইয়াত পাৰ্মানেণ্ট এজন ডক্টৰ দিব লাগে। আৰু আজি যিহেতু মোৰ ভাই বোৱাৰীৰ যিহেতু কেঁচুৱা ছোৱালী মৃত্যু হ'ল, সেই মৃত্যু হোৱাৰ সকলো দায়িত্ববোৰ আজিৰ যোন ডক্টৰে ইয়াত ডিউটি আছিলে সেই ডক্টৰ আৰু এই নাৰ্ছসকলে দায়িত্বটো ল'ব লাগিব বুলি আমি অসম চৰকাৰলৈ দাবী কৰিছোঁ। আৰু এইটো অতি সোনকালে এইখন মেডিকেলত ইনভেষ্টিগেশ্যন হ'ব লাগে বুলি আমি ঘৰৰ মুৰব্বী মই কৈছোঁ। জনা নাই, এতিয়া আমি প্ৰশাসনক জনাবলৈ আৰম্ভ লৈছোঁ। এনে প্ৰব্লেম কি হৈ আছে ইয়াতে? মই ইয়াত ফাৰ্ষ্টত অহা নাছিলোঁ। লাষ্টত মই 9:40-50 এনেকৈ আহি পাইছোঁ। আৰু তাৰপৰা আহি পিনি দেখিছোঁ ছোৱালীজনী এনেকৈ আছে, বাইদেউ 3জনী আছে, আকৌ চুইপাৰ বাইদেউজনী আছে, তাৰপিছত আৰু এজনী বাইদেউ নাই দেখা। এবাৰো সোমোৱা নাই। এই ডক্টৰ আছিলে নেকি? ডক্টৰ কেনেধৰণৰ চাই আছিলে? এনেকৈ চাই আছে আৰু হ'ব টাইম আছে এনেকৈ কৈ আছে। আৰু বাচ্ছাটো ওলোৱাৰ পিছত ডেথ হৈছে না ভিতৰতে ডেথ হৈছিলে? সিহঁতেতো ভিতৰত থাকোঁতে ঠিকেই আছে বুলি কৈছে বাৰু বাইদেউহঁতে। কেনেকৈ আছে বুলি সুধোতে ঠিকেই আছে বৰ্তমান বুলি কৈছে। তাৰপিছত ওলাৰ পিছত সিহঁতেও চেষ্টা কৰিছে, তাৰপিছতহে এতিয়া নাই বুলি ক'লে। কিমান দেৰিৰ পৰা এই মেডিকেলত আছিলে? বেছি ক'ব নোৱাৰোঁ মেডিকেলত। মই ফাৰ্ষ্টত আহি কিমান বজাত আহি পাইছিলে? 8টাত আহি পাইছিল। তাৰপিছত মই 9:45 এনেকৈ আহি পাইছোঁ। ডক্টৰ কিমান টাইমলৈ সোমাইছে ইয়াত? ডক্টৰ নাৰ্ছে অকল আছে। ডক্টৰ আছিলে? ডক্টৰ বুলি ইয়াত দেখাই নাই, মানে নাৰ্ছে 3জনীমান আছিলে।
তিনিজনী তাৰপিছত চৈপৰ বাইদেউজনী কি কৈছিল এই চাইজখিনি কৈছে আৰু ভালে আছে বাচ্চাটো বুলি আকৌ এনেকৈ যে বাইদেউ ছাৰ আছে বুলি অহাই নাই মই দেখাও নাই তাৰপিছত তেতিয়া পাই মই ভিতৰতে আছোঁ তেতিয়া অহাই নাই ছাৰ বুলি কোনো অহাই নাই বাইদেউ তিনিজনী আছিল তেতিয়া আমি লাষ্টত নোৱা দেখি লৈ যাম বুলি বিচাৰিছিলোঁ তেতিয়া সিহঁতে ক'লে বাচ্চাটো মুখতে আহি পালে নিব নালাগে নিলে গাড়ীত অসুবিধা হ'ব ক'ৰবাত ৰাস্তাত ঠাণ্ডা চলি মানে মাকজনী কষ্ট পাব সেনেকৈও আমি ৰখাই থাকিলোঁ সিহঁতৰ কথা লৈ বাইদেউহঁতৰ কথা লৈ পিনি কিবা পেচেণ্টটো চেকআপ কৰা নাছিলে কিমান টাইমত সোমাইছিলে আৰু পেচেণ্টটো এণ্ট্ৰি হোৱাৰ পৰা আপোনাক একবাৰো ইয়াতো দেখা দিয়া নাই আপুনি পেচেণ্টক চোৱাও নাই বা আপুনি নাজানেই কেনেকৈ ক'ব পাৰিলে যে আপুনি সিটো বেমাৰ আছিলে বুলি বা তাৰ কাৰণে ডেথ হ'ব পাৰিলে বুলি কোৱা কথাটো কি দাদা আমাৰ GNM বাইদেউহঁতে চাই আছিলে ইয়াতে ষ্টেইন হয় মই OPDত আছিলোঁৱে আৰু যদি কিবা প্ৰব্লেম থাকে বা দিগদাৰ হয় মোক এনেই ইনফৰ্ম কৰে বাইদেউহঁতে এইটো আৰু 1:30লৈকে মোৰ ডিউটি থাকে বাচ্চাটো মানে ঠিকেই কিবা গৈ আছিলে পিছত মানে ডেলিভাৰীৰ পিছতহে আৰু এইখন মেডিকেলত আপোনাৰ ডিউটিটো কৈছে 8:30 পৰা 1:30লৈকে আপুনি 1:30 আপোনাৰ ডিউটি ছুটি হৈ যোৱা পাছত আপুনি যে পেচেণ্টত আপুনি ৰিফাৰ দিয়া নাই তাৰ উদ্দেশ্য কি দাদা তেতিয়ালৈকে ফুল ডাইলেটেশ্যন হৈ আছিলে ঠিক আছে তাৰপিছত মানে ফুল ডাইলেট হ'লে ৰেফাৰ দিয়া নাছিলে তেতিয়া ঠিকেই মানে গৈ আছিলে তাৰপিছত তেতিয়ালৈকে দাদা ঠিকে আছিলে কিন্তু ডেলিভাৰীৰ পিছতহে মানে ষ্টেইন হৈছিলে মানে ডেলিভাৰীৰ পিছত আৰু তেতিয়ালৈ ঠিকে গৈ আছিলে তেতিয়ালৈকে ঠিকে আছে বুলি আপুনি যদি ধৰিব পাৰিছে এই মুহূৰ্তত ল'ৰাৰ বা ছোৱালীৰ জন্ম আজি সন্তান পোৱা এই কেছৰ কিহৰ কাৰণে মৃত্যু হ'ব লগা হ'ল মেক'নিয়াম ষ্টেইন আছিলে দাদা তাৰ মানে এমনিঅটিক ফ্লুইডটো